আজি 5 ছেপ্টেম্বৰ আৰু আজিৰ দিনটো হৈছে এটা গুৰুত্বপূৰ্ণ দিন কাৰণ আজিৰ দিনটোত পালন কৰা হয় শিক্ষক দিৱস। আজিৰ এই দিনটো যোৰহাট জিলাৰ হাতীগড় মৌজা তথা সমগ্ৰ অসমবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয়। কাৰণ হৈছে আজি যোৰহাট জিলাৰ এই হাতীগড় মৌজাৰ এখন বিশেষ গাঁৱলৈ ৰাজ্যপাল আহিছে। কিয় আহিছে আৰু কলৈ আহিছে সকলোখিনি কৈ আছো, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। এয়া হ'ল হাতীগড় মৌজাৰ অন্তৰ্গত বাগজান কাষ গাঁৱৰ এখন বিশেষ ঘৰ। এইখন হৈছে কৃতি শিক্ষক ৰজত গোস্বামী ছাৰৰ ঘৰ। আৰু বিশেষ বুলি এইকাৰণে কৈছোঁ যে এই ঘৰখনলৈকে আজি ৰাজ্যপাল মহোদয় আহিছে। আজি ৰাজ্যপাল মহোদয় এই ঘৰখনলৈ অহাৰ মূল কাৰণটো হৈছে যে এই কৃতি শিক্ষকজনক সম্বৰ্ধনা জনোৱা। আজি এটা বিশেষ দিন কিয়নো আজি হৈছে শিক্ষক দিৱস। গৌৰৱৰ এই ক্ষণত অসমৰ এজন মহান শিক্ষকৰ ঘৰত উপস্থিত হৈছেহি অসমৰ ৰাজ্যপাল মহোদয়। প্ৰায় ৯৫ বছৰ বয়সতো যিজন শিক্ষকে সমাজত জ্ঞানৰ পোহৰ উজ্জ্বলাই ৰাখিছে তেওঁৰ নাম হৈছে ৰজত চন্দ্ৰ গোস্বামী। অসমৰ গৌৰৱ এজন শিক্ষক, লগতে ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত ৰজত চন্দ্ৰ গোস্বামীদেৱক আজি নিজ বাসগৃহত গাম্ভীৰ্যৰে সন্মান জনাইছে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ ডাঙৰীয়াই। এইটো কিন্তু কেৱল এজন শিক্ষকক জনোৱা সন্মান নহয়, এয়া হৈছে সমগ্ৰ শিক্ষক সমাজক জনোৱা সন্মান। এইখিনিতে থুলমূলকৈ ক'ব বিচাৰিছোঁ কৃতি শিক্ষক তথা জ্যোতিষ বিশাৰদ ৰজত চন্দ্ৰ গোস্বামী ছাৰৰ বিষয়ে অকণমান। গোস্বামী ছাৰে নিজৰ জীৱনৰ প্ৰতিটো দিন শিক্ষা আৰু সমাজ সেৱাত উজাৰি দিছিল। ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ লগতে তেওঁ শিকাইছিল নৈতিকতা, সততা আৰু দেশপ্ৰেম। এজন শিক্ষকক কেৱল পাঠশালাত সীমাবদ্ধ কৰি নাৰাখি জীৱনৰ প্ৰতিটো ক্ষেত্ৰত জ্ঞানৰ বীজ বোৱাই দিছিল। এজন শিক্ষকৰ কৰ্তব্য হৈছে যে নতুন প্ৰজন্মক সঠিক পথ দেখুওৱা। গোস্বামী ছাৰে সেই দায়িত্ব নিখুঁতভাৱে পালন কৰিছে। তেওঁৰ এই অমূল্য অৱদানক মান্যতা দি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ৰাষ্ট্ৰপতি পুৰস্কাৰেৰে সন্মানিত কৰিছিল। এইটো কিন্তু কেৱল তেওঁৰ গৌৰৱ নহয়, আমাৰ সমগ্ৰ অসমবাসীৰ গৌৰৱ বুলি ক'ব পাৰি। শিক্ষক দিৱসৰ দৰে এটা ধুনীয়া দিনত এজন শিক্ষকে তেওঁৰ ঘৰতে পোৱা যি সন্মান, সেই সন্মানৰ ঊৰ্ধত হয়তো আন একো হ'ব নোৱাৰে। সমগ্ৰ পৰিৱেশটো যদি আপোনালোকক দেখুৱাবলৈ যাওঁ তেন্তে আপোনালোকে দেখিব যে লোকে লোকাৰণ্য হৈ আছে, কিয়নো এই গাঁওখনলৈ আজি ৰাজ্যপাল আহিছে। সমগ্ৰ যোৰহাট তথা অসমবাসী আজি এটা মহেন্দ্ৰ ক্ষণৰ সাক্ষী হৈ ৰৈছে। আমি আমাৰ পেজৰ তৰফৰ পৰা ৰজত চন্দ্ৰ গোস্বামী ছাৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। লগতে শিক্ষক দিৱসৰ দৰে এনে এটা সন্মানীয় দিনত প্ৰতিজন শিক্ষকলৈ আমাৰ সন্মান জনালোঁ। ভিডিঅ'টো সকলোৱে চাব পৰাকৈ শ্বেয়াৰ কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই শংকৰ জ্যোতি আপোনালোকক আকৌ লগ পাম। জয় আই অসম।